আজি আমি বেলেগ এটা জায়গাত যাই আছো আজি মানে আমি আজি আমাৰ কেইটামান লগ হৈ আজি মানে জলফাই খাম বুলি ভাবিছোঁ আৰু এই জলফাই তলত আমাৰ আছে আৰু মানুহ অকণমান দেখুৱাই আছোঁ চাই থাকিব পূৰা শেষলৈকে ব্লগটো আজি ধামাকা ব্লগ হ'ব আৰু পূৰা টেঙা আৰু পূৰা দীঘল গাছডাল চাওক আৰু আমাৰ এতিয়া বৰ্তমান ভাস্কৰ পূৰা মাৰিব এতিয়া ভাস্কৰ লাগে দি পূৰা ভাস্কৰ পূৰা মাৰিবা ৰেডি সেই খচি মানে আমি আৰু আগতে বাৰু কেইটামান পাই থৈ দিছোঁ ইফালে বাল্টিঙত আছে চাওক জলফাই টেঙা খাম আজি কেনে আজি ৰখি আছো আমি কেনে আজি খাবলৈ ৰখি আছো এতিয়া আৰু খাব লাগে ভাস্কৰে পূৰা মাৰি আজি বহুত আমাক হেৰি কৰি দিছে সহায় কৰিছে ভাস্কৰৰ কাৰণে ধন্যবাদ দিলোঁ আৰু আপোনালোকেও যদি কমেণ্ট কৰি জনাব ভাস্কৰ আমাক কিমান ধন্যবাদ ভাস্কৰ তোমালৈ ধন্যবাদ থাকিল মোৰ ধন্যবাদ ভাস্কৰৰ এটা লিংক আছে আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব মানে ডিছক্ৰিপশ্যনত দি দিব আকৌ ঠিক আছে মই চাই আছোঁ পূৰা কলপাত আনিব আৰু কলগছ আনি দিছে মই কলপাত হ'ল আৰু এতিয়া আমি পাৰিম এতিয়া ৰূপম ডেকা পুৰা পাৰৱা যাই আছে এতিয়া আমি ইয়াতে বহি পেলাই খাম আৰু পাত চাত বঢ়িয়াকৈ কাটবি দেই কি কৈছা পাত চাত কাটি মানে হ'লে অলপমান বাকী তো ঐ জলিয়ান লৈ আহ অলপ স্পীড নাহে কিয় ঐ ভাই অলপ আটটানি হৈছে খাওঁ লাগি আছে টেঙাটো লোভ লাগে চবৰে সেইকেইটা আমাৰ আহি পালা জলকীয়া ৰূপমে এতিয়া জলফাই কাটবা আৰম্ভ কৰিছে গাটো বেয়া মোৰ আজি কাৰণে ক'তো যাব পৰা নাই সেইকাৰণে আজি ভাবিলোঁ আমি গোটেইখিনি ঘৰতে আছোঁ আৰু বিহুৰ ফালে মাংস চাংস খাই মানে কিবাখন লাগিছে সেইকাৰণে মানে ভাবিলোঁ আজি জলফাইকে খাওঁ গাটো বেয়া মোৰ ফালে কৰোণা হৈ আছে নেকি সেনেকুৱা লাগিছে কৰোণা হৈছে বোলে ডাক্তৰ যাতে নাচাবি মোৰ ভিডিঅ'টো চালিয়ে মোক লৈ যাব আপোনালোকে চাওক এই ৰূপম দাই কুটি আছে এয়া পাৰ্থ ৰূপম দাৰে ব্লগ চাই কেনেকুৱা লাগিব চাওক নিমখ জ্বালা কুটি দিলে কোনে বয় আৰু জলপাই টেঙা দেখা পালি ৰভা নৰি আৰু কোনে খালা जाना तेरा ख्याल जाना तेरा क्या तेरी जिया की ताल से ख्वाब हम तेरे आने से यार ऐसा आई बाहर हो नहीं तेरे होठों के जाम दिल सुबह शाम तू तो मेरा ही नाम होती আমি তোমাক খাবলৈ তেতিয়া গোটেইখিনি খাব পাৰিবিনে আৰু নাইতো অকলেতো আৰু কিয় দিম আমিতো খাব লাগিব এতিয়া আমি আৰম্ভ কৰোঁ আৰু আপোনাৰ চাই থাকক পূৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ইমান দীঘলো নহয় বাৰু অলপ কাটাই হ'ব কিন্তু ৰ'দ দি আছে কাৰণে অলপ চকুত কিবা কৰিছোঁ দেই আপুনি বেয়া নাপাব আৰু চাওক আমি এতিয়া খাম এয়া তো আৰম্ভ কৰি দিছোঁ আৰু ক'ত গ'ল ৰূপম তুমি খাই দিয়া বা কেনে লাগিছে কোনে পাঁচ বেছিকৈ খাব পাৰে তাকে 10 টকা দিয়া হ'ব মোক পেনটো দিয়ে নাথাকাবি খাব নেকি বাহ
টেঙা তই নাখা নেকি খা খা খানাটো কিন্তু বঢ়িয়া হৈছে কিন্তু খাব লগা চলা বঢ়িয়া হৈছিল আৰু জগতছে আমি বেছি চলা খাব নোৱাৰোঁ কিন্তু উপায় নাই তেওঁ খাইছোঁ আজি এনেকুৱা ভাল বস্তু মানে আজি কিবা এটা গাখীৰ খাব লাগিব আজি আমি আৰু অলপমান আছে গুটিকেইটা এই গুটিকেইটা আৰু নাখাওঁ মানে ইচ্ছা নাই সেইবিলাক আৰু টেঙা হৈছেতো মুখ চুখ পূৰা সেইকাৰণে ইয়াৰ পৰা নাই মাৰিয়ে আছে পূৰা এতিয়াও এৰা নাই গুটিকে খাই আছে আৰু আৰু ইফালে ভাস্কৰটো পূৰা 10 টকা জেদত পূৰা মাৰিয়ে আছে কান্দি দিছে বেচেৰা চাইছোঁ নে কিনকৈ খাই আছে তেওঁ খাবা খান 10 টকা লাগে মানে 10 টকা লাগব তোক লাগবই সি কম মাল নহয় দেই এইটো হে ইফালে শেষ কৰিবি নে তই আৰু গোটেইখিনি গুটিকেইটা খাবি নে 10 টকা এনে দিবি নেকি 10 টকা দিবি নেকি এনে আমি ইয়াতে হা গোটেইকেইটা খাব লাগিব 2 টকাকৈ হ'লেও তুলিব লাগিব এতিয়া নেকি গুটিকেইটা খাব নে নাখাই সেয়া পইচা দিবই তোক 10 টকা দিবি নে কেই টকা বিনয়ে 10 টকা দিবই বোলে সেয়া এই দোকানতে মাৰি আছে ই বেচেৰাই সেইখান পইচাৰ সেয়া পইচাৰ সেয়া পইচাৰ বা সেয়া তই খা আৰু তই পাই যাবি খা এই চলকীয়াকেইটাও নেবি তই এইকেইটাই নেবি চলা কিন্তু বহুত হৈছে কিন্তু চলা একো দেখা নাই একো নাই কিন্তু বেয়া চলা দেই বা এইখান কান্দি আছে বেচেৰাই উপায় নাই ভাই এতিয়াও খাবা খা নাই কি হ'ব বেছি দে ভাই খা শেষ কৰিব মাত্ৰ আজি 10 টকাটো ইয়ে ল'ব আৰু মই যদি নলৈও যদি লৈ মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ আছোঁ সেইদিনা কি হয় যদি নহয় আৰু আপোনালোকে চাই থাকিব মোৰ ব্লগ আৰু এতিয়া বাই দিছোঁ আপোনালোকক জয় অসম।